খবৰ পাইছোঁ যে বিশালত কিছু সামগ্ৰী আনিছে। তেওঁলোকে যিখিনি সামগ্ৰী ইতিমধ্যেই এক্সপায়াৰী ডেট পাৰ হৈ গৈছে। আপোনালোকে দেখিছে মোৰ হাতত এই টোপোলাটো আছে। ইয়াতে বহুতখিনি বস্তু আছে, যিখিনি বস্তু এক্সপায়াৰী ডেট ইতিমধ্যেই 5 মাহতেই উকলি গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে মৰাণৰ গ্ৰাহকসকলে যিহেতু বিশালত যথেষ্ট গ্ৰাহক আহে আৰু তেওঁলোকে মৰাণৰ এই বিশালৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰে। গতিকে আৰু কিমান ব্যক্তিয়ে বা কোনে কোনে ইয়াৰ পৰা সামগ্ৰী নিছে এক্সপায়াৰী কোনো ঠিক নাই। ই হয়তো মানুহৰ স্বাস্থ্য যথেষ্ট অপকাৰ কৰিব। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি ইয়াত এটা এনকুৱাৰী কৰে। তেওঁলোকে ইয়াত আৰু এনেকুৱা ধৰণৰ কিমান সামগ্ৰী আছে সেয়া অনুসন্ধান কৰি বিশালৰ ওপৰত এটা পদক্ষেপ লওক, যাতে তেওঁলোকে এনে ধৰণৰ কাৰ্য ভৱিষ্যতে কৰিব নোৱাৰে। তাকেই আমি কৰ্তৃপক্ষৰ প্ৰতি অনুৰোধ জনালোঁ। আৰু লগতে এজন গ্ৰাহকো আছিলে, তেখেত ইতিমধ্যে ইয়াৰ পৰা গৈছে, যিজনে আমাক কমপ্লেইন কৰিছে যে বিশালত এনেধৰণৰ সামগ্ৰী বিক্ৰী হৈ আছে। আৰু আমি তাৰ ইতিমধ্যে চাক্ষু প্ৰমাণ আমি ইয়াত পাইছোঁ। ক'ৰবাত যদি এটা পেকেট দুটা পেকেট হ'লে তেতিয়াহ'লে কথাটো ক'বলগীয়া আছিলে যে কিবা কাৰণত এইটো সোমাই থাকিব পাৰে। কিন্তু আমি ইতিমধ্যে দেখিছোঁ যে ইয়াত বহুত সামগ্ৰী আছে, যিখিনি সামগ্ৰী ইতিমধ্যে এক্সপায়াৰী ডেট পাৰ হৈ গৈছে। গতিকে আমি মৰাণৰ ৰাইজকো আমি সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ যাতে বিশালৰ পৰা হওক বা য'ৰ পৰাই হওক যিকোনো সামগ্ৰী কিনাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এক্সপায়াৰী ডেটটো লক্ষ্য কৰে আৰু তেনেকুৱা ধৰণৰ যদি সামগ্ৰী পায় কৰ্তৃপক্ষক তেওঁলোকে যাতে অভিযোগ প্ৰদান কৰে। আজি 27 হৈ গ'ল। মানে আজি এই মাহৰ 8 তাৰিখে, আজি 27 তাৰিখ হ'ল। কি হ'ল, কিছুমান এক্সপায়াৰী ডেটৰ তেওঁলোকে বস্তু বিকি আছে আৰু লোকেলৰ মানে স্থানীয় লোকে মানে আমাক অভিযোগ কৰিছে। সেই অভিযোগত মই আহিছোঁ আৰু এই সম্পৰ্কে মানে এইটো যিহেতু এটা ফুড হয়, গতিকে মই ফুড ইনস্পেক্টৰক মাতিছোঁ, ফোন কৰি তেখেতলোকে আহি আছে। গতিকে মই এইবিলাক সম্পৰ্কে তেখেতৰ লগত আলোচনা কৰি এটা বিহিত ব্যৱস্থা ল'ব। আপুনি কি পালে, আহি পিনে কি দেখিলে? আজি মই দেখিছোঁ যে মই এক্সপায়াৰী ডেট কিছুমান দেখিছোঁ আৰু দেখা পাইছোঁ। বস্তুখিনি চিজ কৰা হ'ব নেকি ছাৰ? বস্তুটো এইখিনি চিজ কৰি লৈ যাব লাগিব এইটো, কিন্তু ফুড ইনস্পেক্টৰ আহক, তেখেতলোকে এইটো বিষয়ে স্পেচিয়েলিষ্ট। এক্সপায়াৰী ডেট হোৱাটো হয়। এক্সপায়াৰী ডেটটো মানে মই এতিয়া তাত লিখা মতে দেখিছোঁ এইটো এক্সপায়াৰী ডেট হৈছে। কি বস্তু আছে, কি দেখিছে? এই বস্তুখিনি মই সাধাৰণতে কি এটা বিকানী বস্তুবিলাকে দেখিছোঁ, কিবা এইবিলাক মিঠাই আৰু কিবা ভুজি চুজি এনেকুৱা ধৰণৰ বস্তু পোৱা হৈছে। মানে বিশালৰ পৰা বজাৰ লগ কৰিলে, বজাৰ কৰাৰ পাছত ঘৰলৈ গ'ল, মইতো গম নাপাওঁ। তাৰপাছত মায়ে ক'লে যে এইটো খাই চাওঁ ৰাতিপুৱা যেতিয়া খুলি চাইছোঁ, খালোঁ। খোৱাৰ সময়ত দেখিছোঁ যে মানে ডেট চব এক্সপায়াৰ হৈ আছে। তাৰপৰা আকৌ আহি পিনে লগৰজনক মই ক'লোঁ। তাৰপাছত আহি পিনে আমি বিশালত আহি পিনে চেক কৰোঁতে দেখিলোঁ মানে আপোনাৰ বহুতখিনি বস্তু এক্সপায়াৰী হৈ আছে। যেনেকৈ এইবিলাক দেখিছে, এইটো এক্সপায়াৰী হৈ আছে। অকল সেই 1 পিচ যিটো আপোনালোকে নিছিলে অকল সেইটো এক্সপায়াৰী আছে নেকি? নহয়, আৰু মানে ইয়াত এক্সপায়াৰী হৈ আছে। ইয়াত বহুতখিনি ভেৰাইটি বস্তু এক্সপায়াৰী আছে, খোৱা বস্তু মেক্সিমাম এক্সপায়াৰী হৈ আছে। এতিয়া বিশাল কৰ্তৃপক্ষ আপোনাক কি জনাইছে, কি কৰিব? তেওঁলোকেতো কৈছে যে আমি মানে যিমানখিনি বস্তু এক্সপায়াৰী সেইখিনি ওলাই দিম বুলি কৈ আছে। ওলাই দিম মানে কাষ্টমাৰক বিকাৰ পিছত? বিকাৰ পাছত ওলাই দিম বুলি কৈছে। এইবিলাকে আৰু তেওঁলোকৰ ডিচিজন। এতিয়া আপোনালোক কি বিচাৰে? এতিয়া আপোনালোক কি বিচাৰে? আমাক এইখিনি বস্তু ৰিটাৰ্ণ কৰি দিব লাগে। এইবিলাক যিবিলাক বস্তু মানে তেওঁলোকে ফুড পয়জন হৈ গ'ল পাছত, হয়, এইবিলাক বস্তু চব মানে আঁতৰাই দিব লাগে ইয়াৰ পৰা। নেক্সট টাইম এনেকুৱা হ'ব নালাগে। ঘটনাটো কি, মোৰ লগৰে ফোন কৰিলে যে বস্তু এটা বিশালৰ পৰা কালি মাকে নিছিলে, খোৱা বস্তু নিওঁতে মানে খোৱাও হ'ল। খোৱাৰ পিছত ই দেখিলে, চেক কৰিলে যে এক্সপায়াৰী ডেট হৈ আছে। এক্সপায়াৰী ডেট ফোনাখিনি কৰিলে, তেতিয়া আমি আহিলোঁ। তাৰপিছত এটা বস্তু নহয়, আপোনাৰ বহুতখিনি বস্তু ইয়াত এক্সপায়াৰ হৈ আছে। মানে 90% বস্তুৱে ভালকৈ যদি বিচাৰে না এক্সপায়াৰ পাব পাৰে। তাৰপিছত এতিয়া বিশালৰ কৰ্তৃপক্ষক মাতি সুধিলোঁ যে সিহঁতে কয় যে আমি মানে সপ্তাহে এটা চেক পইণ্ট কৰোঁ। এইটো দেখিছোঁ যে এমাহ কিছুমান 6 মাহ এক্সপায়াৰী হৈ আছে। সিহঁতে সেই এমাহ 2 মাহ এক্সপায়াৰী হৈ থকা বস্তুটো উইকলি চেক পইণ্ট কৰে, যেতিয়া ধৰা পৰিব লাগিছিলে। আৰু যেতিয়া এই বস্তুটো বিকা হয় কাউণ্টাৰত দিয়ে, কাউণ্টাৰত যেতিয়া কাষ্টমাৰজনে চুৱেপ কৰে, চুৱেপ কৰাৰ লগে লগে এইটো শ্লিপখন ওলাই আহে। শ্লিপখন ওলাওঁতে তাতে ক'ব পাৰে ন এইটো যে এক্সপায়াৰী আপুনি ল'ব নালাগে। সেইটোতো পইচা লয়, পে'মেণ্ট লয়, এক্সপায়াৰ কৰি দিয়ে।
এনেকৈ হ'লেতো বহুত ৰুৰেল জেগাৰ পৰা অহা মানুহেতো নিছে ন বস্তু নি পেলাই খাইছে আজি ফুড পইজন হয় কিবা এটা হৈ যায় কোনে ৰিক্স ল'ব পিছলৈতো ৰিক্স এতিয়া ল'ব কি বিচাৰে আপোনালোক? এতিয়া এইটো বিষয়ে আমি এতিয়া আইনক জনাব লাগিব প্ৰশাসনক জনাই এতিয়া কি পদক্ষেপ লওঁ আমি চাওঁ लेने के लिए तो खुला विशाल क्या है जेन्युइन है इसमें कोई नहीं देखता है बाहर से आदमी आता है कितना गरीब गांव के लोग आदमी को आप दिया होगा वो तो नहीं देखते रोयल से भी आया होगा कितने आदमी ले गया होगा तो कोई तो देखता भी नहीं है ना एक्सपायरी तो देखते नहीं ऐसे उठा के लेके चला कहीं ना कहीं आप सोचिए 1 2 10 अगर एक्सपायर मिले तो हम मांग लेता है अब बोतल का भी निकल रहा है पतंजलि का भी है आज एक्सपायर होगा आज एक्सपायर आज ही उसको इतना सामान में हो सकता है वो चेक करना भूल गया इसके लिए आपका बिल्कुल बात एकदम 200% सच है और दूसरा बात है बहुत सारा गांव का आदमी उतना चेक वेक नहीं था वही तो वो हमारा जिम्मेदारी कुछ हो जा रहा तो खा के वो हमारा जिम्मेदारी और जो काउंटर में पैसा ले रहा है सुनिए जो काउंटर पैसा वो तो कम से कम चेक करना चाहिए ना हाँ ये सामान वही तो मैंने आपको बोला 2 चेक पॉइंट है एक तो हमारा जो इधर का जो स्टाफ है वो एक सोमवार को 5 काउंटर देखना चाहिए ना ये मान लीजिए ये एक्सपायर आदमी मर जाएगा खा के पसंद आप करेंगे खूब पॉइजन हो सकता है मालूम है आपको नहीं एक चीज मैं बता सकता हूँ आप लोग फूड का सामान पे देख सकते हो एक में होता है एक्सपायरी और एक में होता है बेस्ट। अभी ये पब्लिक कंप्लेन के ऊपर आप क्या एक्शन लेंगे? हम लोगों का जो प्रोसेस है वो प्रोसेस करेंगे बट मीडिया के सामने इससे ज़्यादा 2 चेक पॉइंट होने के बावजूद आज 2 महीने पहले का एक्सपायर माल क्यों रखा है आपने? मैं कुछ जवाब नहीं दे पाऊँगा। গ্ৰামাঞ্চলৰ পৰা অহা মানে সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলা নিচিনা নিশ্চয় ঘটনা ঘটাইছে নিশ্চয় কাৰণ এটা কথা চাওক আপোনালোকে এক্সপায়াৰী ডেট দিয়ে কি কাৰণে এটা প্ৰডাক্টত তেওঁলোকে এক্সপায়াৰী ডেট বা কিমান দিনলৈকে বেষ্ট বিফৰ হৈ থাকে তাৰ এটা ডেট তেওঁলোকে দিয়া নিশ্চয় কি স্বাস্থ্যসন্মত কোনো কাৰণ আছে নহ'লে কি কাৰণে তেওঁলোকে দিলে গতিকে এক্সপায়াৰী হোৱাৰ পিছত যেতিয়া সামগ্ৰী নিছে বহুত মানুহে এক্সপায়াৰী ডেট নাচায় আৰু তেওঁলোকে এই সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছত হয়তো স্বাস্থ্যজনিত সমস্যাত ভোগ কৰিছে যদিও তেওঁলোকে গম পোৱা নাই হয়তো অন্য কিবা কাৰণত হৈছে বুলিয়ে ভাবি আছে কিন্তু আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ সামগ্ৰীয়ে গোটেই মৰাণৰ ৰাইজকে কিন্তু বিপদত পেলাব মৰাণৰ ওচৰৰ পাজৰ গাঁৱৰ পৰা যিসকল ৰাইজ আহিছে তেওঁলোকৰ কাৰণে এটা বিপদৰ সংকেত কঢ়িয়াই আনিব আমি ভাবিছোঁ বিশাল কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিচাৰ ব্যৱস্থা কৰক ব্যৱসায় সন্থাৰ প্ৰেচিডেণ্ট হিচাপে আপুনি এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব? এইটো চব ব্যৱসায় সন্থাৰ প্ৰেচিডেণ্ট বা মৰাণৰ এজন গ্ৰাহক হিচাপে ময়ো আহোঁ বিশাললৈ কেতিয়াবা সামগ্ৰী কিনিবৰ কাৰণে আজি মৰাণৰ ব্যৱসায়ীসকল আছে আৰু বিভিন্ন নতুনকৈ বিশাল খুলিছে মানুহে ইয়াত কম দামত বস্তু পায় নিশ্চয় বহুত মানুহ আহিছে সামগ্ৰী নিবৰ কাৰণে কিন্তু তেওঁলোকে ইয়াৰ ফাইদা উঠাই যদি এনেকুৱা ধৰণৰ এক্সপায়াৰী মাল বিকিবলৈ হয় তেতিয়াহ'লে কিন্তু বিশালে ইয়াত ব্যৱসায় কৰাটো বিপদজনক হৈ পৰিব।